নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে চিকিৎসাৰ বাবে হাতত ধন নাই বিধায়ক অখিল গগৈৰ ঋণ বিচাৰি আবেদন বিধানসভা সচিবালয়ত। গুৰুতৰভাৱে অসুস্থ অখিল গগৈৰ ধনৰ অভাৱত এতিয়া আধৰুৱা হোৱাৰ সম্ভাৱনা। চিকিৎসা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসকে বিধায়কগৰাকীক উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈ যোৱাৰ পৰামৰ্শ দিলেও আৰ্থিক সমস্যাৰ বাবে এতিয়া যোৱা নোযোৱা থিৰাং কৰিব পৰা নাই অখিল গগৈ। ইতিমধ্যে GMCHৰ পৰা ডিছচাৰ্জ দিয়া হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীক। অন্যহাতে আৰ্থিক সমস্যাৰ বাবে বিধায়কগৰাকীয়ে এতিয়া ঋণ বিচাৰি বিধানসভা সচিবালয়ত আবেদন জনাইছে। উল্লেখ্য যে তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছিল অখিল গগৈ। GMCHৰ চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে বাংগালুৰুলৈ যোৱাৰ পৰামৰ্শ দিলেও পৰ্যাপ্ত ধন নাই অখিল গগৈৰ হাতত। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে আৰক্ষীৰ জালত প্ৰবঞ্চক, ৰেলৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল 3 কোটিৰো অধিক টকা। আৰক্ষীৰ জালত এটা মহাপ্ৰবঞ্চক ৰেলৱেত চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল ধন। ধৃত প্ৰবঞ্চকটো গোগামুখ ৰংপুৰীয়াৰ মণিকুমাৰ দেউৰী বুলি জানিব পৰা গৈছে। ৰেলৱেৰ উচ্চপদস্থ বিষয়া হিচাপে চিনাকি দিছিল মণিকুমাৰে। 42গৰাকী লোকৰ সংগ্ৰহ কৰিছিল 3 কোটিৰো অধিক টকা। ঠিকা দিয়াৰ নামতো পাতিছিল প্ৰবঞ্চনাৰ জাল। অৱশেষত চাকৰি দিব নোৱাৰি পলাতক হৈ আছিল প্ৰবঞ্চকটো। অধিক তথ্য সংগ্ৰহৰ বাবে প্ৰবঞ্চকটো সোধা পোছা কৰিছে বৰ্তমান আৰক্ষীয়ে। বন্ধুসকল, 3 নম্বৰৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। 15 দিনৰ ভিতৰত অৰ্থাৎ 15 দিনৰ বিৰতিত দ্বিতীয়টো গ্ৰহণ। জানক বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ ঘটনা, কিন্তু ধৰ্মীয় আৰু জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা এই ঘটনাক অশুভ বুলি গণ্য কৰা হয়। এইবাৰ এনে কাকতলীয়া ঘটনা ঘটিল যে 15 দিনৰ ব্যৱধানত দুটাকৈ গ্ৰহণ সংঘটিত হৈছে। 25 অক্টোবৰ অৰ্থাৎ দীপাৱলীৰ দিনটোত সূৰ্যগ্ৰহণ হৈছিল। এতিয়া 2022 চনৰ 8 নৱেম্বৰ অৰ্থাৎ দেৱ দীপাৱলীৰ দিনটোত চন্দ্ৰগ্ৰহণ হ'ব। বছৰৰ শেষৰ চন্দ্ৰগ্ৰহণ ভাৰতৰ বেছিভাগ ঠাইতে অদৃশ্য হ'ব। ভূপালৰ জ্যোতিষী তথা পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাই এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰিছে। চন্দ্ৰগ্ৰহণ কিয় হয়? জ্যোতিৰ্বিজ্ঞানৰ মতে পূৰ্ণিমাৰ ৰাতি সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেডাল ৰেখাত থাকিলে চন্দ্ৰগ্ৰহণ সংঘটিত হয়। এই সময়ত পৃথিৱী কেন্দ্ৰত থাকে, যাৰ বাবে ই চন্দ্ৰক আৱৰি ৰাখে। 2022 চনৰ 15 মে'ত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হৈছিল। দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ সংঘটিত হ'ব 2022 চনৰ 8 নৱেম্বৰত। চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কেতিয়া পৰিব? অহা 8 নৱেম্বৰত চন্দ্ৰগ্ৰহণত কাৰ্যকৰী নহ'ব সূতক সময়। এই গ্ৰহণ সন্ধিয়া প্ৰায় 5:32 বজাৰ পৰা সন্ধিয়া 6:18 বজালৈ হ'ব। 8 নৱেম্বৰত হোৱা চন্দ্ৰগ্ৰহণ ভাৰতৰ বেছিভাগ ঠাইতে অদৃশ্য হ'ব। যিবোৰ ঠাইত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সেই ঠাইসমূহ হ'ল পাটনা, ৰাঁচী, কলকাতা, শিলিগুৰি, গুৱাহাটী ইত্যাদি। ইয়াৰ বাহিৰেও যদি আমি পৃথিৱীৰ কথা কওঁ তেন্তে বেইজিং, ছিডনী, কাঠমাণ্ডু, টকিঅ', জাকাৰ্টা, মেলবৰ্ণ, ৱাশ্বিংটন DC, ছান ফ্ৰান্সিস্কো, মেক্সিকো চহৰ, চিকাগো আদিত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কিয় পৰিব? জ্যোতিষীৰ মতে চন্দ্ৰগ্ৰহণে সকলো ৰাশিৰ লোকৰ মানসিক অৱস্থা আৰু জীৱনত শুভ আৰু অশুভ দুয়োটা প্ৰভাৱ পেলাব পাৰে। চন্দ্ৰগ্ৰহণৰ সময়ত সমগ্ৰ দেশৰ লগতে বিশ্বতো ইয়াৰ প্ৰভাৱ দেখা যায়। সূৰ্যগ্ৰহণৰ বাবে বতৰ প্ৰভাৱিত হয়। মানুহ মানসিক চাপত থাকিব পাৰে। অনিৰ্ণায়ক স্থিতিৰ সৃষ্টি হয়। কোনো মানসিক সমস্যা থাকিব পাৰে। চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰা উচিত। বন্ধুসকল, 5 নম্বৰৰ খবৰটি হৈছে শোকাবহ, পাহাৰীয়া পথেৰে যাত্ৰাৰ সময়তে দ খাৱৈত বাগৰি পৰিল বাহন, 3জনৰ মৃত্যু ঘটিছে। পাহাৰীয়া পথেৰে যাত্ৰাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এখন 4চকীয়া বাহন দ খাৱৈত বাগৰি পৰাত কমেও 3জন লোকৰ মৃত্যু ঘটাৰ লগতে আহত হয় 4জন। সোমবাৰে বিয়লি এই শোকাবহ ঘটনা সংঘটিত হয় দাৰ্জিলিঙৰ কাৰ্চিয়াঙত। আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে বিয়লি প্ৰায় 4 বজাত
কাৰ্চিয়াঙৰ চেপাইধৰা অঞ্চলত শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ যোৱাৰ পথত যাত্ৰী কঢ়িওৱা এখন যাত্ৰী গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত চালকসহ 7জন লোক আছিল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত 3জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে। ইফালে ঘটনাৰ পিছতে আৰক্ষী আৰু স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰি কাৰ্চিয়া হাস্পতালত ভৰ্তি কৰোৱায়। নিহত 3জনৰ নাম এতিয়া প্ৰকাশ হোৱা নাই যদিও তেওঁলোক দাৰ্জিলিং আৰু কালিম্পঙৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বন্ধুসকল, 5 নম্বৰৰ খবৰটি হৈছে নতুনকৈ 52 লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। নতুনকৈ 52 লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত আৰ্থিকভাৱে সচ্ছল বহু পৰিয়ালে পৰিহাৰ কৰিছে ৰেচন কাৰ্ড। নতুনকৈ বহু দুখীয়া পৰিয়ালক সাঙুৰি লোৱা হ'ব আঁচনিত। ধুবুৰীত এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। খবৰটি হৈছে বাঙালী মিউজিয়াম লাগিলে চৰকাৰে আলোচনা কৰিব, কিন্তু মিয়া মিউজিয়াম দিগন্ত কলিতাৰ মন্তব্য। 1 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব কংগ্ৰেছৰ ভাৰতজোৰা যাত্ৰা। ধুবুৰীৰ পৰা শদিয়ালৈ কৰিবলগীয়া এই যাত্ৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ'ব। ভাৰতজোৰা যাত্ৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ সাজু হোৱাৰ সময়তে কংগ্ৰেছ দললৈ শুভেচ্ছা জনাইছে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই। দিগন্ত কলিতাই ভাৰতজোৰা যাত্ৰাৰ বাবে শুভেচ্ছা জনাই কয় যে নিৰ্বাচন আহিলেহে এই দলটো একত্ৰিত হয়, বাকী সময়ত শুই থকা শিয়াল সদৃশ বুলি দিগন্ত কলিতাই সমালোচনা কৰা দেখা গৈছে। লগতে তেওঁ কয় অসমীয়া মানুহ কংগ্ৰেছৰ লগত নাই বুলি জানিয়ে মিয়াক লৈ ধুবুৰীৰ পৰা আৰম্ভ কৰিছে। মিয়া মিউজিয়াম মিয়াৰ সমৰ্থনতে ভূপেন বৰাই যাত্ৰা কৰিছে বুলি দিগন্ত কলিতাই সমালোচনা কৰা দেখা গৈছে। দিগন্ত কলিতাই লগতে কয় যে মিয়া বুলি কোনো জাতি নাই, ইতিহাস নাই, মিয়াৰ লগত বাঙালীৰ তুলনা হ'ব নোৱাৰে। বাঙালী মিউজিয়াম লাগিলে চৰকাৰৰ লগত আলোচনা কৰিব, কিন্তু মিয়া মিউজিয়ামৰ লগত বাঙালী মিউজিয়ামৰ তুলনা উচিত নহয় বুলিও মন্তব্য কৰিছে দিগন্ত কলিতাই। আনহাতে তেওঁ চেয়াৰমান আলীৰ প্ৰসংগত কয় চেয়াৰমান আলীৰ মগজুৰ বিকৃতি ঘটিছে, চেয়াৰমান আলী ৰাঁচী বা তেজপুৰলৈ সোনকালে যাব লাগে চিকিৎসাৰ বাবে। দৰ্শকসকল, 3 নম্বৰৰ খবৰটি হৈছে অসমীয়া ভাষা মিয়া মানুহখিনিয়ে জীয়াই ৰাখিছে। AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ মন্তব্য। 1 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব কংগ্ৰেছৰ ভাৰতজোৰা যাত্ৰা। ধুবুৰীৰ পৰা শদিয়ালৈ কৰিবলগীয়া এই যাত্ৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ'ব। অসম প্ৰদেশ কংগ্ৰেছ ভাৰতজোৰা যাত্ৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাই। কৰিমুদ্দিন বৰভূঞাই কয় কংগ্ৰেছে বিজেপিৰ লগত নুযুঁজে, কিন্তু ভাৰতজোৰা যাত্ৰা কৰি থাকিব। উজনিলৈ নাযায়, বিজেপিৰ লগত যুঁজিলে উজনিৰ পৰা আৰম্ভ কৰিব লাগিছিল। তেওঁলোকৰ টাৰ্গেট AIUDF। বদৰুদ্দিন আজমলে যিমান কাম কৰিছে সেয়া দেখি শংকিত হৈছে কংগ্ৰেছ। ইপিনে ৰাজ্যজুৰি চলি থকা মিয়া মিউজিয়ামক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। তেওঁ মন্তব্য কৰিছে লণ্ডনত মিয়া মিউজিয়াম খুলিলে সকলোতে প্ৰচাৰ হ'ব, কোনোবাই বন্ধ কৰিব পাৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। মিয়া মানুহে ভোট দি আছে, কোৰ দি আছে, অসমীয়া ভাষা মিয়া মানুহখিনিয়েই জীয়াই ৰাখিছে বুলি কৰিমুদ্দিন বৰভূঞাই মন্তব্য প্ৰকাশ কৰিছে। লগতে তেওঁ কয় পাঞ্জাৱ হাৰিয়ানা বা অসমৰ সকলোতে নাঙল ব্যৱহাৰ কৰে, সেইটো অসমীয়াৰ কেনেকৈ হ'ব? মিয়া মিউজিয়াম ইছ্যু ডাইভাৰ্ট কৰা কৌশল। অসমীয়া জাতি ইমানেই দুৰ্বল নেকি যে মিউজিয়াম এটা খুলিলেই অসমীয়াৰ প্ৰতি ভাবুকি হ'ব? এই মন্তব্য কৰিছে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই।